নমস্কাৰ এষ্ট্ৰলজিত 9টা গ্ৰহে আমাক বিভিন্ন ধৰণে প্ৰভাৱ পেলায় এই ভিডিঅ'ত জানো আহক 9টা গ্ৰহে আমাক কেনেকৈ প্ৰভাৱ পেলায় শুক্ৰ গ্ৰহে আমাক কি কণ্ট্ৰল কৰে বহুতো এটা কমন কুৱেশ্যন যে লভ মেৰিজ হ'ব নাই সেইটো চাবলৈ হ'লে এষ্ট্ৰলজাৰজনে শুক্ৰ গ্ৰহটো ক'ত বহি আছে চাই কিয়নো শুক্ৰ গ্ৰহে লভ মেৰিজ হোৱাত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে ইয়াৰ উপৰিও শুক্ৰ গ্ৰহে আপোনাৰ লাক্সাৰিয়াছ লাইফ আপুনি কিমান লাক্সাৰিয়াছ পাব জীৱনত তাৰ উপৰিও আপোনাৰ ধুনীয়া কিমান হ'ব তাৰ উপৰিও আৰ্টিষ্টিক যিখিনি টেলেণ্ট থাকে সেইখিনি শুক্ৰ গ্ৰহৰ পৰাই পোৱা যায় তো ইমানখিনি উপৰিও বহুতো বস্তু শুক্ৰই কণ্ট্ৰল কৰে কিন্তু মেইনলি এইকেইটাই শুক্ৰ গ্ৰহে কণ্ট্ৰল কৰে তাৰপাছত শনি গ্ৰহক ষ্ট্ৰিক্ট টিচাৰ বুলি কোৱা হয় কিয়নো শনি গ্ৰহে আমাৰ জীৱনত বহুতো বেছি চেলেঞ্জেছ দিয়ে আপোনাৰ লাইফ লেছন শিকায় শনি গ্ৰহে চেলেঞ্জেছ আৰু হাৰ্ডৱৰ্কৰ মাজে শনি গ্ৰহে আমাৰ জীৱনত বহুতখিনি শিকাই থৈ যায় কিন্তু শনিক চানি ইজ মানি বুলি কোৱা হয় কিয়নো এই হাৰ্ডৱৰ্ক আৰু চেলেঞ্জেছৰ পাছত আপোনাক এটা ৰিৱাৰ্ডো দি থৈ যাব আৰু সেইটো পাৰ্মানেণ্ট হ'ব শনি গ্ৰহে আপোনাক ধৈৰ্য শিকায় শনি গ্ৰহে আপোনাক ৰেছপঞ্চিবিলিটি দিয়ে ৰাহু কেতু আটাইতকৈ বেছি মিষ্টেৰিয়াছ প্লেনেট বুলি কোৱা হয় ইয়াক বুজিবলৈ বহুত বেছি টান হয় কিন্তু ইয়াক চমুকৈ আমি এনেধৰণে বুজিব পাওঁ যে আপোনালোকে জীৱনত যিমানখিনি ডাঙৰ ডাঙৰ সপোন দেখিছে যিমানখিনি ডিজায়াৰ্ছ আছে সেইখিনি ৰাহুৱে দিছে আৰু কেতু ইয়াৰ সম্পূৰ্ণ ওলোটা কেতুৱে মোহ মায়াৰ পৰা আপোনাক দূৰত ৰাখিব বিচাৰে স্পিৰিচুৱেলিটিক কেতুৱে দিয়ে আপোনালোকে দেখিছে চাগে কিছুমান মানুহ পটককৈ ট্ৰেণ্ডিঙত আহি গৈছে পটককৈ ফেমাছ হৈছে সেইখিনি ৰাহুৱে দিয়ে নেক্সট প্লেনেট হ'ল সূৰ্যই আমাৰ আত্মা বুজায় আপোনালোকে যিটো কাম কৰি ভাল পায় আপোনাৰ চ'লটো হেপ্পী হয় সেইটো হৈছে সূৰ্য আপোনাৰ কোনটো হাউচত বহি আছে তাৰ ডিফাৰেণ্ট ৰিজাল্ট দিব যদি আপোনাৰ 3rd হাউচত বহি আছে তেনেহ'লে আপোনালোকে ছ'চিয়েল মিডিয়া কাম কৰি ভাল পাব শ্বৰ্ট ট্ৰেভেল কৰি ভাল পাব এনেকৈ বিভিন্ন হাউচত বহি থাকিলে বিভিন্ন ধৰণৰ ৰিজাল্ট দিয়ে তাৰ বিষয়ে এটা ভিডিঅ' বনোৱা হ'ব নেক্সট যদি ভিডিঅ'টো লাগে কমেণ্ট কৰিব নেক্সট প্লেনেট হ'ল চন্দ্ৰই আমাৰ মনটো বুজায় আমাৰ ইম'শ্যনছখিনি বুজায় চন্দ্ৰই মাকৰ মৰম বুজায় চন্দ্ৰই আমাৰ মুড চুইংছো বুজায় আপোনাৰ মনটো কেনেকুৱা আছে সেইটো মেইনলি চন্দ্ৰৰ দ্বাৰা কণ্ট্ৰল কৰা হয় মংগলে বুজায় আমাৰ সাহস মংগলে বুজায় আমাৰ ফিজিকেল ষ্ট্ৰেংথ এনাৰ্জি কম্পিটিটিভনেছ এইখিনি কণ্ট্ৰল কৰে মাৰ্কুৰীয়ে আপোনাৰ কমিউনিকেশ্যন স্কিল বেপাৰ বাণিজ্যত কিমান প্ৰগ্ৰেছ হ'ব ইণ্টেলেক্ট এইখিনি মেইনলি কণ্ট্ৰল কৰে একেবাৰে শেষৰ প্লেনেটটো হ'ল বৃহস্পতি জ্ঞানৰ প্লেনেট বুলি কোৱা হয় ই আমাক এডুকেশ্যন উইজডম এইখিনি কণ্ট্ৰল কৰে আৰু আপোনাৰ গুড ফৰ্চুন আপোনাৰ কেৰেক্টাৰ কিমান ভাল হ'ব এইখিনি কণ্ট্ৰল কৰে যাৰ বৃহস্পতি ষ্ট্ৰং থাকে তেওঁলোকে যদি কাৰোবাৰ বেয়া কৰিম বুলি ভাবে তেওঁলোকে বেয়া কৰিব নোৱাৰে কিয়নো গুৰুৱে কেতিয়াও বেয়া কৰিবলৈ নিদিয়ে তো ইমানখিনি আছিল কোনটো প্লেনেটে কি কণ্ট্ৰল কৰে নেক্সট এটা নতুন টপিকত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ